সকলোকে মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত এটা সহজ আৰু কুইক ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে ৰৈ যোৱা ভাতৰ লগত মাছৰ পেটু। তেনেহলে বলকচোন চাও মইনো কেনেদৰে বনালো। এই ৰেচিপিটো বনাবৰ বাবে মই ৰৈ যোৱা ভাত লৈ লৈছো, তেল লৈছো, মাছৰ পেটু সৰু বাটিৰে এবাটি লৈছো, পিয়াজ দুটা লৈছো, সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি, জিৰা গুড়ি, কেঁচা জলকীয়া দুটা লৈছো আৰু আদা সৰু সৰুকৈ কাটি লৈছো। এতিয়া মই গেছটো অন কৰি টাৱা এখন বহাই দিছো। তাৰ পাছত মই তেল দি এইখিনি গৰম হ'বলৈ দিছো। এয়া চাওক মোৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে কাটি লোৱা পিয়াজ দি দিছো আৰু এইখিনি মই কিছু সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম। এয়া চাওক কিছু সময়ৰ পাছত আমাৰ পিয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, ৰঙচুৱাও হৈ গৈছে। এতিয়া মই ইয়াতে মাছৰ পেটুখিনি দি দিছো আৰু ইয়াৰে লগত মই সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি আৰু কেঁচা জলকীয়াখিনি দি এইখিনি মই ধুনীয়াকৈ লৰাই ফ্ৰাই কৰি ল'ম। এয়া চাওক অলপ সময়ৰ পাছত আমাৰ মাছৰ পেটুখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে 1.5 বাটি ৰৈ যোৱা ভাত দি দিছো। আপোনালোকে নিজৰ হিচাপত দি ল'ব। তাৰ পাছত মই এইখিনি কিছু সময়ৰ কাৰণে এনেধৰণে ভাজি ল'ম। এয়া চাওক কিছু সময়ৰ পাছত আমাৰ মাছৰ পেটুৰ সৈতে ভাত ভাজিৰ ৰেচিপি ৰেডি হৈ গৈছে। আপোনালোকে যদি এইটো ৰেচিপি আগতে বনাই খাই পোৱা নাই তেনেহলে বনাই খাই চাবচোন। খাবলৈ সঁচাই বহুত ভাল লাগে আৰু বনাবলৈ বহুত সহজ। আজিৰ যদি ৰেচিপিটো চাই ভাল পালে তেনেহলে লাইক এটা কৰি দিব। তেনেহলে অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছো। তেতিয়ালৈ বাই বাই।